हेलो फ्रेंड्स नमस्कार मैं मिलन शर्मा এটি মন্দিৰত যাব ওলাইছো এতিয়া আজি এখন গঞ্চবৰী সভা আছে বানাইগুছি ৰামগাঁৱত অৱস্থিত কাঠপাৰাত বিষ্ণু মন্দিৰত আজি গঞ্চবৰী সভা আছে আৰু গঞ্চবৰী সভাৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আছে ধৰক পানী তোলা আৰু অন্যান্য দিনত ওজাবালি আছে ৰাতিলৈ নাম আছে তাৰে এটি ভাল লগা মুহূৰ্ত পানী তোলাৰ দিছো আপোনালোকে কেনেকুৱা পাই জনাব এটি লাইক আৰু কমেন্ট কৰিব তেতিয়াহলে আহক ভিডিঅ'ৰ মাজলৈ যাওঁ পানী তোলা কাৰ্যসূচী আছে পানী তুলিবৰ কাৰণে ওলাইছে এতিয়া আজি বহু দিনৰ মূৰতে হাতী গুৱাহাটীটো দেখা পাই বহুত ভাল লাগিল আজি মন্দিৰত পূজা চলি আছে এই মুহূৰ্তত হাতীটো আহিছে এটা সঁচাকৈ বহুত ভাল লগা পৰিৱেশ আজি বহুত দিনৰ মূৰত এনেকৈ ওচৰৰ পৰা হাতী গুৱাহাটী দেখা পাইছোঁ Jabani.